বিজ্ঞানৰ অৱদান আৰম্ভণি মানৱ সভ্যতাৰ ক্ৰম বিকাশৰ লগে লগে মানুহৰ জীৱন ধাৰণ প্ৰণালীও উন্নত হ'বলৈ ধৰিছে। মানুহৰ জীৱন ধাৰণৰ প্ৰণালী উন্নত হোৱাৰ মূলতেই হৈছে বিজ্ঞান। জলস্থল আকাশ বতাহ সকলোতে আজি বিজ্ঞানৰে ৰাজত্ব। ৰাতিপুৱা শুই উঠাৰ পৰা নিশা টোপনি যোৱালৈকে আমাৰ প্ৰত্যেক কামতে বিজ্ঞানৰ সহায়ত অপৰিহাৰ্য। বিজ্ঞান এতিয়া আমাৰ হাতৰ লাখুটি। বিজ্ঞান অবিহনে আমি অন্ধ। সেয়ে কোৱা হয় বৰ্তমান যুগ বিজ্ঞানৰ যুগ। বৈজ্ঞানিক আৱিষ্কাৰ অতীজতে মানুহে হাবিৰ মাজত পৰ্বতৰ গুহাত বাস কৰিছিল। ঘৰ বান্ধিবলৈ, খেতি বাতি কৰিবলৈ, জুই ব্যৱহাৰ কৰিবলৈ তেওঁলোকে নাজানিছিল। তেওঁলোকে চিকাৰ কৰি কেঁচা মঙহ খাইছিল। লাহে লাহে মানুহে জুইৰ আৱিষ্কাৰ কৰি তাৰ ব্যৱহাৰ কৰিবলৈ শিকিলে, ঘৰ বান্ধিবলৈ শিকিলে, খেতি বাতি কৰিব জনা হ'ল। প্ৰত্যেক বস্তুৰে কাৰ্য আৰু কাৰণ আছে। আদিম মানুহৰ ভিতৰতে কোনোৱে আৱিষ্কাৰ কৰিলে যে শিলে শিলে ঘঁহনি খাই জুইৰ উৎপন্ন হয়। যেতিয়াৰ পৰা এই কাৰ্যকৰণৰ বিশ্লেষণ হ'বলৈ ধৰিলে তেতিয়াৰ পৰাই মানুহৰ মনত বৈজ্ঞানিক দৃষ্টিভংগীৰ উদয় হ'বলৈ ধৰিলে। অৱদান বিজ্ঞানে আমাৰ এই পৃথিৱীখনক সংকুচিত কৰিছে। চপাশাল, ৰেলগাড়ী, ইঞ্জিন, মটৰ গাড়ী, ৰেডিঅ', টেলিভিছন আদিৰ আৱিষ্কাৰে পৃথিৱীৰ এটা কোণক আনটো কোণৰ লগত জড়িত কৰাৰ কাৰ্য সম্পূৰ্ণ কৰিছে। ইংলেণ্ডত হোৱা খেল এখন ভাৰতৰ কোনো এটা কোঠাৰ ভিতৰতে বহি উপভোগ কৰিব পৰাটো সম্ভৱ হৈছে একমাত্ৰ বিজ্ঞানৰ বলতে। অকল এয়াই নহয়, মেঘৰ বুকুত দেখা দিয়া বিজুলীও আজি মানুহৰ ভীত হৈ পৰিছে। মানুহ প্ৰকৃতিৰ দাগ, কিন্তু বিজ্ঞানে আজি প্ৰকৃতিকহে মানুহৰ দাগ দৰে কৰি পেলাইছে। বৈজ্ঞানিক আৱিষ্কাৰে অকল যে মানুহৰ দৈনন্দিন জীৱনক আৰামবিলাসৰ ৰম্যভূমিত প্ৰতিষ্ঠিত কৰিছে এনে নহয়, ব্যৱহাৰিক জীৱনত আৱশ্যকীয় জ্ঞানৰাজিৰ উপৰিও ই দিছে আমাক সৃষ্টিৰ তত্ত্ব, নৃতাত্ত্বিক ঐতিহাসিক জ্ঞান, বিশ্ববিধান, দিন ৰাতিৰ আৱিৰ্ভাৱ, গ্ৰহ নক্ষত্ৰৰ ৰহস্য সন্ধান। ৰকেটৰ সহায়ত আজি মানুহে মহাকাশ বিচৰণ কৰিব ধৰিছে, জোনৰ বুকুতো ভৰি দিছে, আনকি অন্যান্য গ্ৰহৰ বুকুতো সোপনি পুতিবলৈ প্ৰয়াস কৰিছে। বিজ্ঞানে মানুহৰ গড় আয়ু কিছু বৃদ্ধি কৰিছে। চিকিৎসা বিজ্ঞানত আজি এক নতুন পৰিৱৰ্তন দেখা দিছে। আলেকজেণ্ডাৰ ফ্লেমিঙৰ পেনিচিলিন আৱিষ্কাৰ, লুই পষ্টৰৰ জলাতংক ৰোগৰ আৱিষ্কাৰে এক নতুন অভিলেখ স্থাপন কৰিছে। বিজ্ঞানৰ সূক্ষ্ম দৃষ্টিৰ আগত আজি আৰু একো বস্তুৱে অদৃশ্য হৈ থাকিব পৰা নাই। আনকি অতি সূক্ষ্ম বেক্টেৰিয়া, ভাইৰাছ আদিৰ বিষয়েও বিজ্ঞানে আমাক সম্যক জ্ঞান দিছে। কৃষি ক্ষেত্ৰতো বিজ্ঞানে এক নতুনত্ব আনি দিছে। কম মাটিৰ অধিক শস্য উৎপাদনৰ বাবে বিভিন্ন সাৰ আৱিষ্কাৰ হৈছে। খেতি বাতিৰ বাবে বিভিন্ন প্ৰকাৰৰ আহিলা পাতি আৱিষ্কাৰ হৈছে। ইয়াৰ ফলত কৃষকৰ কষ্টৰ পৰিমাণ লাঘৱ হৈছে আৰু উৎপাদন প্ৰচুৰ পৰিমাণে বৃদ্ধি পাইছে। সামৰণি বিজ্ঞানে কৃষি, শিল্পী, বাণিজ্য, যাতায়াত আদি আটাইৰে পৰিৱৰ্তন সাধিছে। কিন্তু সকলো বস্তুৰে এটি সৃজনাত্মক আৰু এটি ধ্বংসাত্মক দিশ থকাৰ দৰে বিজ্ঞানৰ আৱিষ্কাৰসমূহৰো কিছুমান ধনাত্মক ফাল আছে। বিজ্ঞানে বিভিন্ন মাৰাত্মক আৱিষ্কাৰ কৰিছে। মহাযুদ্ধত হিৰোশ্বিমা আৰু নাগাচাকি নামৰ চহৰ দুখন যেতিয়া ধ্বংসস্তূপত পৰিণত হ'ল, তেতিয়া বিজ্ঞানী খবৰ আটম বোম হৈ পৰিল বিজ্ঞানৰ অভিশাপ স্বৰূপ। তথাপি আমি ইয়াৰ বাবে অকল বিজ্ঞানকে দায়ী কৰিব নোৱাৰোঁ, কিয়নো বিজ্ঞান হ'ল মাথো এটি শক্তি। ই নিজে নিজে কেতিয়াও কাৰো ক্ষতি কৰিব নোৱাৰে। ইয়াৰ বাবে দায়ী হ'ল ইয়াক প্ৰয়োগ কৰা মানুহ নিজেই। বিজ্ঞানে আমাৰ জ্ঞান পৰিধিৰ বিকাশ ঘটাইছে, সমাজৰ কুসংস্কাৰবোৰ আঁতৰাই এক নতুন দৃষ্টিভংগী গঢ়ি তোলাত সহায়ক হৈছে। মুঠতে বিজ্ঞান হৈছে মানৱ সভ্যতাৰ অগ্ৰগতিৰ অনবদ্য আহিলা। ধন্যবাদ।